দিল্লীত স্বাক্ষৰিত শান্তি চুক্তিখনক লৈ অসন্তুষ্ট জিলাবাসী চুক্তিখনত বিশেষ নতুনত্ব নাই মন্তব্য 24+ সংগঠনৰ নেতৃত্বৰ শিক্ষক দিৱসৰ দিনে হোজাই জিলাৰ লংকাত ৰেলৰ খুন্দাত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষক অঞ্চলজুৰি ব্যাপক শোকৰ ছাঁ পাশবিক ধৰ্ষণ তথা হত্যাকাণ্ডৰ বলি সবিতা খানচিপি আৰু আনিছা ইন্টিপিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সামৰিণ কেছে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ নতুন দিল্লীত কেন্দ্ৰই স্বাক্ষৰিত শান্তি চুক্তিখনক লৈ অসন্তুষ্ট জিলাবাসী তথাকথিত শান্তি চুক্তিখনত নাই বিশেষ নতুনত্ব এইদৰে মন্তব্য কৰিলে 24+ সংগঠনৰ নেতৃত্বই পাৰ্বত্য জিলা কাৰ্বি আংলং ডিমাছা 6 সংগঠনে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে 24+ সংগঠনৰ নেতৃত্বই সংগঠনটোৰ নেতা তথা আহ্বায়ক লিটচন ৰংফাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কেন্দ্ৰ 6 সংগঠনে হোৱা শান্তি চুক্তিক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে শান্তি চুক্তিৰ ওপৰত যেটো আমি এটা বস্তু দেখা পাইছো আমি যেটো আমাৰ ইয়াত কাৰ্বি আংলং অটোনমাস কাউন্সিলত আমাৰ যেটো দক্ষতা আছে আমাৰ যেটো আইনীগতভাৱে আমাৰ যেটো এটা ৰাইটস আছে হেতু লৈ পেলাই কিন্তু আমি এটা দিল্লীত গৈ পেলাই তাত কৰিবলগীয়া দৰকাৰ কি আছে তাত ৰিজাৰ্ভেশনৰ কথা ওলাই আছে কিন্তু সেই ৰিজাৰ্ভেশনৰ কথাটো আমি অলৰেডি কাৰ্বি আংলং অটোনমাস কাউন্সিল আমাৰ হাতত সেই দক্ষতা কিনি আছে আমি অলৰেডি ৰিজাৰ্ভ হৈ আছো আমি অলৰেডি সেই গোটেইখিনি আইনবোৰ আমাৰ হাততে আছে তেনে আমি দিল্লীত গৈ পেলাই তাত দিয়া দৰকাৰ কি আছে আমি হয় এটা কথা মই হেইটো ধন্যবাদ দিব বিচাৰিছো যে যেটো 6টা যেটো সংগঠন এই তেখেতসকলে যেটো অস্ত্ৰ সম্বৰণ কৰিছে হেতু লৈ আমি কিবা ভাল পাইছো কিন্তু হেইটো লৈ পেলাই যেটো শান্তি চুক্তি লৈ নিছে সেই শান্তি চুক্তিত যিখিনি বস্তু তাত উল্লেখ হৈছে সেই কথাখিনিটো আমাৰ কাৰ্বি আংলং অটোনমাস গোটেইখিনি কৰিব পৰা যায় কিন্তু সেই বস্তুখিনি দিল্লীত গৈ পেলাই তাৰ ৰিজাৰ্ভেশন কৰা কথাটো তাত ওলাই নাই তাত তেখেতসকলে সেই ৰিজাৰ্ভেশন কথাটো ইয়াত মাজত লৈ আনা দৰকাৰটো কি পৰিছে সেই শান্তি চুক্তি আমি কোনো পথ্যে আমি কেতিয়া হেতু মানি ল'ব নোৱাৰিম কেতিয়া আমি মানি ল'ব নোৱাৰিম তাৰপিছত যেতিয়ালৈকে এই শান্তি চুক্তিটো উভতি লৈ না যায় তেতিয়ালৈকে আমি তেনেকুৱা আন্দোলন কৰি গৈ থাকিম শান্তি চুক্তিৰে আমি আন্দোলন কৰি গৈ থাকিম হয় এইখিনি ক্ষেত্ৰত বেলেগ একো নহয় অকল সেই পিছপৰা সম্প্ৰদায় বা যিমানখিনি সম্প্ৰদায় আছে সেই সম্প্ৰদায়সকলক পিছপৰাই যোৱাৰ কাৰণে বা চাপি দিয়াৰ কাৰণে তেখেতসকলৰ হেতু এটা পলিচি বা এটা তেখেতসকলৰ এটা গেম বুলি হেতু মই ক'ব বিচাৰিছো সংগঠনটোৰ আনগৰাকী নেতা মুখ্য আহ্বায়ক ৰতন তেৰাঙে স্বাক্ষৰিত শান্তি চুক্তিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে শান্তি চুক্তিখন ষষ্ঠ অনুসূচী ক্ষমতাৰ বিৰুদ্ধে কৰা হৈছে চুক্তিখনৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি দিলে সংগঠনটোৰ আন এগৰাকী নেতা ৰতন তেৰাঙে কালি যেটো শান্তি চুক্তি দিল্লীত কৰা হৈছে এইটো আমি অপোজ কৰিছো কাৰণ কি এজ পাৰ শিডিউলৰ এগেইনষ্টত তেখেতলোকে মানে একৰ্ডটো কৰা হৈছে ইয়াৰ কাৰণে আমি অপোজ কৰিছো তে ইয়াত নতুন আইন ইয়াতে বনাব লাগে এই ক্ষেত্ৰত কাৰ্বি আংলং অটোনমাস কাউন্সিলে হওক ষ্টেট গভৰ্ণমেণ্টে হওক এইটো ইনিচিয়েটিভ নোলোৱাকৈ ষ্টেট গভৰ্ণমেণ্ট এইকেইটা মিলি যে আমাৰ এইটো চিট ৰিজাৰ্ভেশ্যনৰ কথা তাত যে উল্লেখ কৰিছে 10টা চিট ৰিজাৰ্ভেশ্যন কথা লৈ এইটো আমি অপোজ কৰিছোঁ আৰু আগন্তুক দিনত আমি ডেম'ক্ৰেটিকেলি আমি আন্দোলন কৰি যাম আনহাতে চুক্তিখনৰ বিৰোধিতাৰে ত্ৰিপুৰ মাজমজিয়াত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে দুখ আৰু ক্ষোভত সংগঠনটোৰ সদস্য তথা কৰ্মীসকলে টায়াৰ জ্বলাই জনালে প্ৰতিবাদ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ শিক্ষক দিৱসৰ দিনে হোজাই জিলাৰ লংকাত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক এই দুখজনক ঘটনাক খবৰে অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ হোজাই জিলাৰ লংকাত শিক্ষক দিৱসৰ দিনে সংঘটিত দুখজনক ঘটনা লংকাত ৰেলৰ খুন্দাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু হয় মৃত্যুক শিক্ষকজন 2 নং পিপল পুখুৰীৰ যোগেশ্বৰ শইকীয়া ওৰফে শুভ শইকীয়া বুলি চিনাক্ত কৰা হৈছে ভাতৃ ঘৰৰ পৰা উভতি অহাৰ সময়ত মচকা অঞ্চলৰ ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতে ৰেলে মহতিয়াই নিয়াত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ মৃত্যু হয় পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে তেওঁৰ মানে ভাইকৰ ঘৰত গৈছিলে ভাইকৰ ঘৰৰ পৰা এটা ৰেল লাইন ক্ৰছ কৰিলে লংকা ফালৰ পৰা এখন গাড়ী আহি আছিল গাড়ীখন লক্ষ্য কৰি আছিলে কিন্তু হাবেপুৰৰ ফালৰ পৰা এখন গাড়ী আহি তেওঁক মাৰি দিলে কি নাম তেওঁৰ যোগেশ্বৰ শইকীয়া
তেওঁ মানে অৱসৰপ্ৰাপ্ত শিক্ষক 2007 তেওঁ মানে অৱসৰ ল'লে তেওঁ ক'ত যাব লৈছিলে তেওঁ মানে ভায়েকৰ ঘৰৰ পৰা আহিছিলে মানে কি নাম জেগাখিনি কি নাম এইটো মচুকা মচকা মচুকা 2 নং পিপল মৰিছে যে কি নাম তেওঁ जोगेश्वर मीना যোগেশ্বৰ শইকীয়া जोगेश्वर सैकिया है कैसे मरा है हम लोग को मैं तो लंका में ड्यूटी था हम लोग को एक तो एसएस मास्टर ने मेरे को मेमो दिया है तो एक तो उधर में लाइंग डेड एक आदमी पड़ा है करके हम लोग को खबर मिला इसलिए हम लोग आ गए आप लोग आरपीएफ से आरपीएफ कौन सा गाड़ी से मारा है गाड़ी तो अभी लोग पता नहीं है कौन सा गाड़ी से मारा है हम लोग अभी तो जस्ट आया है अभी पता नहीं चला कौन सा गाड़ी मारा है कौन सा जगह ये ये लंका हवाईपुर का बीच में है 165/1 में मारा है जगह तो अभी मालूम नहीं है कौन सा जगह है নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পাশবিক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা সবিতা খানছেবী আৰু আনিছাই ইংটিপিৰ আত্মা সৎকতি প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন সামৰেণ মুখ্য শাখাৰ কেছে নিৰীহ যুৱতী দুগৰাকীৰ নামত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে ছাত্ৰ সন্থাই আজি সন্ধিয়া হামৰেন ইউটিলিটি বিল্ডিঙৰ চৌহদত আয়োজন কৰা এই বন্তি প্ৰজ্বলন অনুষ্ঠানত কেএছএ সদস্য তথা কৰ্মীৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে বন্তি প্ৰজ্বলন অনুষ্ঠানত সকলোৱে একে মুখে এই নিঃসংগ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে জিলা আৰক্ষী প্ৰশাসন তথা চৰকাৰৰ প্ৰতি শীঘ্ৰে এই ঘটনা উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ Kedamtang taring koy raya narkebar ni koyla mati ha waralong karlitang subita hanse pilapen anisa intipi alang litum bahini aron repen adaya vipin pen apran ke damnang puthak nitum karbilo charlia songhin pen labangso bahini apran ke damnang puthak karbilang autonomous council pen same inquiry kape doyi phan lamtoy piwek nei labangso inquiry wek nei lapen KSA Hamren Head Branch ahin pen patir piponsi eto mamumar karlitang anisa ingtipi la pen sobita hansepi alang itum adai avepin at abang phi atom phan oklang no mate okchom prana pangthek thek the atom alang itum phan apran karmut ajoini itum piniladak Hamren hithiki mialong chikimo asai deng pono ৰাজ্যৰ আৰক্ষী বিভাগে ড্ৰাগছ বিৰোধী অভিযান কঠোৰ হোৱাৰ মাজতে একাংশ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহৰ কাৰ্য এনে ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে দেওবাৰে পুৱা খটখটি আৰক্ষীৰ হাতত জব্দ হয় ব্যাপক পৰিমাণৰ হিৰোইন NL 07 FA2482 নম্বৰ পঞ্জীয়নভুক্ত এখন অটোৰিক্সাত আনিছিল হিৰোইনখিনি বিশেষ সূত্ৰই লাভ কৰা বাতৰি অনুসৰি খটখটি আৰক্ষীৰ তৎপৰতাত কোৱালিজান তিনিআলি ফৰেষ্ট গেটৰ সমীপত জব্দ কৰে নিচাযুক্ত সামগ্ৰীখিনি প্ৰায় ওজনৰ হিৰোইনখিনি অটত চতুৰতাৰে ভৰাই আনিছিল চাবোনৰ বাকচত এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে আটক কৰে চৰাজ আলীক ধৃত লোকজনৰ মৰিগাঁও জিলাৰ তাঁতিকাটা পথাৰ গাঁৱৰ নিবাসী ৰুস্তম আলীৰ পুত্ৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে উল্লেখ্য বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বোকাজান থানাৰ অচি মনীষ চমুৱাক তথা খটখটি SUB মবিক ব্ৰহ্মৰ সহযোগত চলে এই অভিযান বোকাজানৰ পৰা বিষ্ণুলেখে ৰিপৰ্ট কাট নিউজ সমস্যা সামাজিক বিৰতিৰ Deopani College for higher secondary and degree courses at Santipur 785602 Karbi Anglong, affiliated to ASEC for higher secondary level and Assam University Silchar for degree level. Admission open for the session 2021 and 22 only for art stream or for honors in political science and sociology. Also are special futures, dedicated and experienced faculty, excellent library for students and teachers, reasonable fees, large campus, educational tour for students. Like National Highway 39, Adum, Porpathars Police Station, Adum Sidolo. Also Deopani College, like 1st August 2009, and you can see Pangcheng. That the market result meeting. Bidding HS second year of the first division Bangkok, second division Bangkok City, third division 56% of the pass. Then at that bank, excellent library do,
experienced faculty do lapen degree la bangke major comfort like political science lapen sociology lasi daga bangke nitum quality education ki ansi nitum or ilo. For more information, call 600-157-4029 or you can call 700-2769155. Hurry, grab the seat. Assamese Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Assamese Motors authorized dealer now at Ronkilan near Don Bosco School, Difu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bukazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Chora lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Kopi po na bong. Pipo lote. Igar koi ni pok cukor elo ti men duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pok cukor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiapan aber kipia number along humrig tame. পিছত পুনৰ বাতৰি মজিয়াত বৰজান সমষ্টিৰ ৰংথিলত বিয়পি পৰিল গীতৰ সুবাসেৰে চেংৱে টমেছেন গীতৰ এলবাম ৰংথিলত আজি শুভ উদ্বোধন কৰা হ'ল। চেংৱে টমেছেন গীতটি লিখিছে কবি গীতিকাৰ অন তেৰণে। গীতত কণ্ঠদান কৰিছে কাৰ্বি আংলং জিলাৰ জনপ্ৰিয় গায়ক প্ৰেম টেৰাং আৰু চেৰলিন টেৰনবিয়ে। গীতৰ এলবামটি উদ্বোধন কৰে বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ স্পীকাৰ লংকি টিমুঙে। গীতৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰজান ইউথ ফৰ্মাৰ উপদেষ্টা বাপুৰাম ৰংপি, উপ সভাপতি জয়াছ ৰংপি, আমলখি স্পৰ্টছ এছ'চিয়েশ্যনৰ উপ সভাপতি জিৰ্জাৰ টিমুং প্ৰমুখ্য ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। Asapi sabro pada surlo, bagi lemah pada surlo, lasi ini asa alunje pajulong pat nengarong pal, lasi ini bontung kan, celah lota mat kasihkan, mai holenja je kalau hol bor puja tercok, alung di lun kan majok ta aning dobri, lasan sangat kagam nota puklalo lesipi, do kata cina. Seralang di nongnam citamu, lasan dak pini naiktum, lasa kori, lasa lun paklang pot, do kita sini dong poklok nengarong poklok. দেশজুৰি পালন কৰা শিক্ষক দিৱসৰে সংগতি ৰাখি হোজাইত মহিলা সমিতিৰ উদ্যোগত উদযাপন শিক্ষক দিৱস। দেশজুৰি পালন কৰা শিক্ষক দিৱসৰে সংগতি ৰাখি হোজাইত মহিলা সমিতিৰ উদ্যোগত উদযাপন শিক্ষক দিৱস। আৰাধনা মণ্ডল পৰ্যায় মহিলা সমিতিয়ে বিদ্যানগৰস্থিত জাগৃতি মহিলা সমিতিৰ উদ্যোগত উদযাপন কৰে শিক্ষক দিৱস।
উক্ত শিক্ষক দিৱসত মিলিক বস্তি নন্দপুৰ কুমাৰাকাটা আৰু চিংগাৰী বস্তি গাঁও পঞ্চায়ত অধীনৰ 219টা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰে শিক্ষক দিৱস অনুষ্ঠানত 5গৰাকী আমন্ত্ৰিত শিক্ষক শিক্ষয়িত্ৰীক আয়োজকে সম্বৰ্ধনা জনোৱা হয় নিউজ টেক্স ৰিপৰ্ট কাট নিউজ পঞ্চায়ত নন্দপুৰ পঞ্চায়ত চিঙাৰী বস্তি আৰু কুমৰাকটা পঞ্চায়ত মিলি পিনি আমাৰ যোনটো আৰাধনা মণ্ডল পৰ্যায়ৰ সংগঠিত হৈছে তো এই আমাৰ যোনখিনি এই 4টা পঞ্চায়তৰ যিমানখিনি আমাৰ 219টা আত্মসহায়ক গোটৰ সদস্যৰ একেলগ কৰি তেওঁলোকক আমি শিক্ষক দিৱস আজি একেলগে আমি উদযাপনৰ ব্যৱস্থা কৰিছোঁ তো এই শিক্ষক দিৱস উদযাপনৰ লগতে আমি আমাৰ কিছুমান এজেণ্ডা আমি ইয়াৰ যোগেদি আমি ডিছকাশ্যন কৰিলোঁ এই এজেণ্ডাখিনি হ'ল যে আমি আমাৰ যোনখিনি আমাৰ ৰুৰেল এৰিয়াৰ যোনখিনি আমাৰ ল'ৰা ছোৱালী আছে যোনখিনি আমি এতিয়ালৈকে ধৰি লওক আমাৰ কিছুমান সমস্যাজনিত কাৰণৰ কাৰণে যোনখিনি আমাৰ স্কুলত আমি এডমিশ্যন দিব পৰা নাই সেইখিনি আমি এডমিশ্যন কেনেকৈ দিব পৰা হয় আমি শিক্ষাগুৰুক 5জন শিক্ষাগুৰুক আমি আমন্ত্ৰিত কৰি আনি পিনি এইখিনি কথা আমি আলোচনা কৰিলোঁ ইয়াৰ লগতে আমাৰ 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশুক আমি প্ৰাথমিক শিক্ষাৰ কেনেকৈ আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম তাৰ ওপৰতো আমি আলোচনা কৰা হয় আমি ইয়াৰ দ্বাৰা আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি নিশ্চিত কৰিম যে আমাৰ যিকোনো আমাৰ ৰুৰেল এৰিয়াত এই 4টা পঞ্চায়তত যোনখিনি আমাৰ বেকৱাৰ্ড এৰিয়াৰ পৰা ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে যিকোনো কাৰণে যাতে স্কুলৰ পৰা শিক্ষা আহৰণ কৰাত মানে তেওঁলোকে যাতে বঞ্চিত নাথাকে এইখিনি কথা আমি যাতে আমি কিবা সঠিক ব্যৱস্থা ল'ব পাৰোঁ তাৰ ওপৰতো আমি ডিছকাশ্যন কৰিলোঁ ইয়াৰ লগতে আমি ক্ৰীড়া সংগীত কলাৰ ক্ষেত্ৰত আমি শিশুখিনিক কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ ওপৰতো আমি ডিছকাশ্যন কৰিলোঁ ইয়াৰ লগতে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমাৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশলী যোজনা আণ্ডাৰত আমি ষ্টুডেণ্টখিনি আমাৰ ৰুৰেল এৰিয়াৰ যোনখিনি আমাৰ ষ্টুডেণ্ট আছে আমি তেওঁলোকক আমাৰ টেকনিকেল এডুকেশ্যন আমি প্ৰদান কৰাত এনেকৈ আমি গৃহীত ব্যৱস্থা আমি ল'ব পাৰোঁ তাৰ ওপৰতো আমি ডিছকাশ্যন কৰিম আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ